Hello viewers, welcome back to my YouTube channel and বহুত দিনৰ মুৰা নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে 31st তো সৰু হুৰাকে সেলিব্ৰেশনটো কৰিব লাগিব সকলোৱে কৰে কোনোবা ডাঙৰকে কৰে কোনোবা সৰুকে কৰে কিন্তু আমাৰ ইমান ডাঙৰ নহয় সৰু হুৰাকে কৰিছো লগতে আমি তিনিটা আছো মা মই বাবু আছো দেউতা নাই দেউতা বাহিৰতে সেলিব্ৰেশন কৰিব তো এটো কাৰণে ভাবিলো বহুত দিন ব্লগ বনোৱা হোৱা নাই ব্লগ এটা বনাও তো ব্লগ কি আয়োজন কৰাইছে দেখুৱাও আৰু এইবোৰ পুৰা ৰেডি কৰি লোৱা হৈছে ইয়াত মাংস আছে তাৰপিছত ইয়াতে পোলাও বনাম এটো কাৰণে চাউল তিয়াই থৈ দিছো সো ব্লগ ষ্টাৰ্ট কৰো বনোৱা আৰু গেছত উঠি গলে কেৰাহী একদম ষ্টাৰ্ট দি দিম আৰু বনোৱা এতিয়া চাই থাকক পৰি গলে নিমখ হালধি নতুন এটা আইটেম হৈ আছে তোমাৰ মছলা দি দিছো रोस्ट কৰিম এইখিনি মছলা অলপ এনেকৈ লগাই দিছো বনোৱা নাই আজিলৈকে মই এটো এইবিলাক বনাই পোৱা নাই কিন্তু ইউটিউবত চাই ভাবিছো ট্ৰাই কৰো চাওচোন কেনেকুৱা হয় তো মই একদম নতুন এটা ডিশ ৰেডি কৰিছো এটা সব মছলা দি সব মছলা অলপ লগাই দিছো মাংস দিখিনি এতিয়া रोस्ट কৰিম চাওচোন কি হয় কি হয় দেখুৱাম বাৰু দেখুৱাই দিম আৰু এইবোৰ মাংসত এতিয়া মই মছলা দিম কিবা কিবি দিম এইফালে কাম চলি আছে কামত লগাই দিছো ইনে খাব নাপায়তো কাম কৰিব লাগিব আৰু ইফালে মই এতিয়া বনাম তাৰপিছত এতিয়া বনাম পোলাও কুকাৰতে বনাম সেইটো কাৰণে কুকাৰটো বহাই লৈছো এতিয়া অকণমান দিম তেল গৰম হোৱাৰ পিছত ড্ৰাই ফ্ৰুট তাৰপিছত এনেকৈ অলপমান সবজি পিয়াজ মটৰ গাজৰ এনেকৈ সবজি অকণমান দি ফ্ৰাই কৰিম চাউল দিম তাৰপিছত ধুনীয়াকৈ লৰাই পানী দি বহাই দিম হৈ যাব পোলাও চাই থাকক
দেন অকণমান দিছোঁ চেনি আৰু আদা নহৰুৰ পেষ্ট থৈ দিছিলোঁ তাৰে অকণমান দি দিছোঁ 1 চামুচ দিছোঁ তাৰপিছত ধুনীয়াকৈ লৰাই চাউল দি দিম ইয়াতে আৰু চাউলটো লৈছোঁ মই জহা চাউল আপোনালোকে বাসমতিও ল'ব পাৰে তাৰপিছত এইখিনি দি হৈ গ'ল মোৰ আৰু এতিয়া ভালকৈ লৰাই দিম তাৰপিছত জোখমতে পানী দি দিব পানীটো পোলাওত অকণমান কম দিব লাগে বেছিকৈ দিলে আঠা আঠা হৈ যাব প্ৰায় সকলোখিনি কাম হৈ গ'ল এতিয়া ঘিউ 2 চামুচ দি দিম তাৰপিছত ঢাকনিখন মাৰি এটা চিটি মাৰিব দিম হৈ যাব পোলাও হয় না তো হৈ গ'ল মাংস এফালে পোলাও হৈ গ'ল হৈ গ'ল গেছ অফ কৰি দিলোঁ এফালে মাংস হৈ গ'ল আৰু এতিয়া খাব লাগে আৰু পুৰা খাব ৰেডি এতিয়া একদম ফিনিছ চব কাম হয় এতিয়া প্ৰায় সকলো ৰেডি ইয়াতে ৰোষ্ট কৰা মাংসখিনি ইয়াতে এনেকৈ পিঁয়াজ তাৰপিছত বিলাহী জলকীয়া ধনিয়া তেনেকৈ দিছোঁ গোটেইখিনি মিক্স কৰি দিম এইখিনি অলপ এৰাই লৈছোঁ মাংসখিনি আগতে কৰা নাই কেতিয়াও খাই কেনেকুৱা লাগে নাজানো যদি ভাল লাগে আপোনালোকেও ট্ৰাই কৰিব ভাল লাগিলে কম বাৰু খাইটো কমেই আৰু যদি ভাল লাগে ট্ৰাই কৰি চাব আপোনালোকেও মাংসখিনি সৰু সৰুকৈ উলিয়াই লোৱাৰ পিছত ইয়াতে অকণমান নিমখ দি দিছোঁ আৰু অকণমান কেঁচা তেল তাৰপিছত মিক্স কৰি এতিয়া খোৱা কথা আৰু ধুনীয়াকৈ বনাই মেলি হৈ গ'ল আৰু এতিয়া একদম খাব বহিছে এইফালে মা বাবু কেনেকুৱা আহিছে ধুনীয়া আহিছে সেইটো খোৱাচোন সেইটো নতুন ডিছ ন মই আজি বনাইছোঁ কেনেকুৱা খাব পাৰি আৰু ন তেনেকৈ তো নতুন ডিছ এটা বনাইছিলোঁ আজি আপোনালোকে ট্ৰাই কৰি চাব ভাল হৈছে বোলে মই এতিয়া খাই চাওঁ খাই মেলি লগ পাইছোঁ ঠাণ্ডা খাই বৈ ধুনীয়াকৈ এতিয়া বিচনাত উঠি শুম আৰু কিন্তু তাৰ আগতে মোৰ ভিডিঅ'টো শেষ কৰিব লাগিব চালাডখন কিন্তু মোৰ খাই চাব বহুত ধুনীয়া হৈছে সকলোৱে খুজি খুজি খাইছে মাংসও ৰৈ গৈছে পোলাও ৰৈ গৈছে কিন্তু চালাডখন মানে এনেই খুজি খুজি খাইছে সকলোৱে বাকী যিয়ে নহওক সৰু সুৰাকৈ চেলিব্ৰেশ্যন কৰিলোঁ আপোনালোককো দেখুৱালোঁ কেনেকুৱা পালে জনাব ভাল পালেও জনাব বেয়া পালেও জনাব লগতে ভাল বেয়াৰ মাজতে 22 চনটো আমাৰ মাজৰ পৰা গ'লেই আৰু 15 মিনিট আছে মানে এতিয়া 11:45 হৈছে তাৰপিছত নতুন এটা চন আহি সোমাব আৰু 2023 চনটোৱে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কৰি আনক সকলোৰে জীৱনলৈ ভাল দিন আহক তাৰে কামনা কৰিলোঁ আৰু
ইংৰাজী নৱবৰ্ষৰ সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়াৰ। আৰু এইখিনিয়ে কৈ আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। নতুন এটি ভিডিঅ'ত সৈতে আকৌ লগ পাম। বাই বাই, গুড নাইট।